মানে কে মোহন এতিয়া সদ্যহতে আপোনালোকে দেখিয়ে আছে বিয়লিৰ বৃন্দাবন বুলি এখন ধাৰাবাহিকত দুজনে অভিনয় কৰি আছে। মানুহে আচলতে ইয়াতে তেওঁলোকে 10 বছৰ 11 বছৰ এখন ধাৰাবাহিকত কৰাৰ পিছত মানে অকণ একঘামী হয় চৰিত্ৰবোৰ, সেইটো কাৰণে তেওঁলোকে অকণ বেলেগ ষ্টাৰ্ট কৰিব খুজিছে আৰু গতিকে সেইকাৰণে নতুনকৈ বেলেগ ধৰণে এখন কৰিবলৈ চেষ্টা কৰিছে বা সেইখন চলি আছে, ভালো হৈ আছে সেইখনো। আৰু পৰৱৰ্তী সময়ত তেওঁ আহিব নাহে তেনেধৰণৰ কিবা যদি সিদ্ধান্ত হয় মই বাৰু নাজানো, মোক সেই বিষয়ে একো জনোৱা নাই। কিন্তু দুটা অনুষ্ঠান আৰু অভিনেতা হিচাপে যিহেতু চবতে কৰিব লাগিব, অকল এখনত থাকিলেই নহয়, গতিকে তেওঁলোকে ভাবা দেখি আৰু আমাৰ এইখনো চলি আছে, গতিকে চলি থাকিব লাগে কথা সেইটো। তেওঁলোক নোহোৱাকৈ মানুহে বেহাৰবাৰীখন আধৰুৱা বুলি কয়, কি ক'ব আপোনালোকে? চাওক, টেষ্টটো চবৰে বেলেগ বেলেগ। এতিয়া তেওঁলোকক নিশ্চয়কৈ তেওঁলোকক মানুহে খুব বেছি আদৰ কৰিছে, খুব মানে বুকুত স্থান দিছিলে, গতিকে তেওঁলোক নোহোৱাকৈ হয়তো কাৰোবাৰ আধৰুৱা লাগিব পাৰে, সেইটো স্বাভাৱিক কথা। আৰু কিন্তু আমি যিকেইজন অভিনেতা এতিয়া ৰৈ গৈছোঁ, আমি সেই খালী ঠাইখন পূৰাব নোৱাৰিম জানো, কিন্তু তথাপি চেষ্টা কৰোঁ যাতে ধাৰাবাহিকখন জীয়াই থাকক। যিহেতু এইখন এতিয়া অসমীয়া স্বাভিমান বুলি কয়, অসমীয়া এতিয়া ধাৰাবাহিক বুলি ক'লে বেহাৰবাৰী নামটো প্ৰথমে আহে, গতিকে আমি চেষ্টা কৰিম যে সেই ধাৰাবাহিকখন এটা ৰেকৰ্ডৰ দিশে গৈ থাকক আৰু আমি যাতে ভালদৰে অভিনয় কৰি থাকিব পাৰোঁ, আৰু সেইটোৱে আমি সদায় চেষ্টা কৰিম। হয়, ঠিক আছে।